हेलो गुड मर्निंग की खबर আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল নহয়নে ময়ো ভালে আছোঁ এটি নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া ৰাতিপুৱা 5:30 বাজিছে আজি পুৱাই ভ্লগটি আৰম্ভ কৰিছোঁ কিয়নো আজি মই এঠাইলৈ পিকনিক খাবলৈ গৈ আছোঁ বেছি দূৰত নহয় আমাৰ ওচৰতে কলৈ যাম দিনটো কি কৰিম সকলোবোৰ আপোনালোকক দেখাম আৰু এইখিনিতে জনাই থওঁ যে যিহেতু নতুন বছৰ আহি সমাগত এই নতুন বছৰৰ শুভক্ষণত আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা হিয়া ভৰা ওলগ জনাইছোঁ আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে অহা বছৰটো ভালে কুশলে দিনবোৰ পাৰ কৰিব পাৰে। ফাইনেলি মই যাবলৈ ৰেডি হৈ গ'লোঁ। এতিয়া স্কুললৈকে যাম, তাত অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীখিনি ৰৈ আছে। সকলোখিনি লগ হৈ আমি যাত্ৰা আৰম্ভ কৰিম ব'লক। স্কুল আহি পাই গ'লোঁ। ইয়াতে আমি এতিয়া বাছলৈ অপেক্ষা কৰি আছোঁ। অভিভাৱক ছাত্ৰ ছাত্ৰী সকলোখিনি ৰেডি হৈ আছে। চাওক এতিয়া যোৱাহে কথা আৰু এয়া যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ। বেছি দূৰ নহয়, 1 ঘণ্টাৰ ভিতৰত আমি পাই যাম। থিয় হৈ যাব পাৰিম। গোটেইখিনি অভিভাৱক ছাত্ৰ ছাত্ৰী লগ হৈ আছে। ব'লক আমাৰ সৈতে একেলগে তালৈকে যাওঁ। এতিয়া আমি শুক্লাই পাৰ্ক আহি পালোঁ। ল'ৰা ছোৱালীখিনি বহি লৈ ধুনীয়াকৈ বাইদেউ এগৰাকীয়ে কমলা বিতৰণ কৰি দিছে। কমলা খাই লওঁ, তাৰপিছত বাকী মস্তি ফূৰ্তি হ'ব। ধুনীয়া ডিচিপ্লিনত দীঘলীয়া শাৰীৰে আমাৰ গোটেইখিনি অভিভাৱকে ইয়াতে বহি লৈছে ধুনীয়া ডিচিপ্লিনত। পিছে হাই উৰুমি নাই, নিৰিবিলি পৰিৱেশ যিহেতু গোটেইখিনি ছাত্ৰ ছাত্ৰী অনা গৈছে, গতিকে ইয়াতে পিকনিক খাই মজা লাগিব। এইখন আমাৰ শুক্লা নৈ, যুগ যুগান্তৰ ধৰি বৈ আহিছে এই শুক্লা নৈখন। ইমান ধুনীয়া সৌন্দৰ্য। সেইখন পুৰণি দলং, এইফালে এখন নতুন দলং বনাইছে, এইখন নতুন। দুই চাইডেৰে যাব পাৰি। এইফালে বগামাটিলৈ বহুত যাত্ৰীৰ সমাগম হয় ডিচেম্বৰ জানুৱাৰী মাহত। চাওক কি ধুনীয়া সৌন্দৰ্য। এয়া চাওক, সকলোৱে আদা নহৰু এৰুৱাই আছে আৰু চব্জি কাটাত ব্যস্ত। এতিয়া লগে ভাগে কামবোৰ নকৰিলে আমি খাম কেনেকৈ, নহয় জানো? সকলোৱে লগে ভাগে মিলি চব্জি কাটি লওঁ। তাৰপিছত আমাৰ স্কুলৰ ছাৰে বনাব। এইফালে কণী বইল হৈ আছে, কণী খাব লাগিব। ইয়াৰ পিছত চাহ পৰব, মানে খোৱায়ে কাম আৰু আজি পিকনিক যেতিয়া খোৱায়ে কাম, নহয় জানো? সকলোৱে খাবই। এতিয়াহে আহি গৈছে মোৰ ফেভৰাইট আচল বস্তু, মজাকে বগৰী খাম এতিয়া। জলকীয়া নিমখ লগাই বঢ়িয়া বগৰী এতিয়া মজাকে খাম। এইটো জলকীয়া, এই জলকীয়া খালি বগৰী পুৰা একদম। ওচৰতে ধুনীয়া পাৰ্ক এখন আছে। এতিয়া ল'ৰা ছোৱালীখিনিক ধুনীয়াকৈ শাৰী পাতি আমি পাৰ্কলৈ বুলি ওলাইছোঁ। ব'লক এতিয়া পাৰ্কলৈ যাওঁ। এয়া পাৰ্কৰ ভিতৰলৈ এতিয়া প্ৰৱেশ কৰিম। এই গেটলৈ আমি সোমাই আহিছোঁ। আজি অপেনিং আছে পাৰ্কখন। BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আহিব। ব'লক ভিতৰলৈ সোমাই যাওঁ। শুক্লা নদীৰ পানী এইফালে শুকাই গৈছে, গোটেই শিলেৰে পৰিপূৰ্ণ হৈছে। মাজেৰে ধুনীয়াকৈ ৰাস্তা বনাই দিছে। সেইটো পাৰে পাৰ্কখন জাকত জিলিকা হৈ আছে। ব'লক এয়া চাওক, কি ধুনীয়া মনোমোহা সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে পাৰ্কখন। ইমান ধুনীয়া পৰিষ্কাৰ আৰু ডিচিপ্লিনেৰে বনাইছে। গোটেই ছিজনেবল ফুলবিলাক ফুলি আছে। ধুনীয়া সৌন্দৰ্য, মুঠতে এটা ভাল লগা পৰিৱেশ। সঁচাকৈ মন আপ্লুত হৈ গ'ল। আমিতো দৈনন্দিন কাম কাজত ব্যস্ত থাকোঁ, বহুত কামৰ প্ৰেছাৰত থাকোঁ, হয়নে? গতিকে মাহত এবাৰ দুবাৰ নহয়, যেনেকৈ সময় সুবিধা মিলে আমি এনেকুৱা ঠাইলৈ আহিব লাগে। বহুত শান্তি পোৱা যায় মনত। সঁচাকৈ ফুলবোৰ চাওকচোন, চকু জোৰ পৰি যায়। যিমান দূৰলৈকে থাকে, কিমান ধুনীয়া ধুনীয়া নানা তৰহৰ ৰং বিৰঙৰ ফুল ফুলি আছে। ইমান সুন্দৰ। এনেকুৱা পৰিৱেশত কবিয়ে কবিতা লিখে, সাহিত্যিকে সাহিত্য ৰচনা কৰে। যিকোনো মনৰ কথা মুকলিকৈ পাতিব পাৰি। মুঠতে এটা শান্তিৰ পৰিৱেশ, নিৰিবিলি একদম, হাই উৰুমি একেবাৰে নাই। সেইফালে প্ৰমোদ ল'ৰা ছোৱালীবিলাকে কিমান ফূৰ্তিৰে খেলি আছে। ইয়াতে বিভিন্ন খেল আছে, সিহঁতক লৈ আহিছোঁ ইয়াতে খেলিবলৈ। বহুত ঠাইৰ পৰা আহিছে আৰু বহুত মানুহ আছে ইয়াতে খেল খেলি আছে। অকল বাচ্ছাবিলাককে কিমাননো চাম, বাচ্ছাৰ মাজতে নিজেও অলপমান জোলনাত জুলিয়াই দিলোঁ। বাপেকে কেনেকুৱা লাগিছে জনাবচোন আপোনালোক। এই আমার
আইটেমবিলাক ৰেডি হৈ গ'ল এইফালে চালাড এইফালে ভাজি এইবিলাক ভাজি মাংসটো দেখাই দিয়ক এইফালে মাংস এইফালে এইটো মেইন বস্তু এইয়া মাংস বঢ়িয়া কালাৰ বঢ়িয়া হৈছে ঠিক আছে এতিয়া আমি খাম চাব আপোনালোকে এতিয়া সকলোৱে খাবলৈ বহি গ'ল এতিয়া ময়ো ভাত খাই লওঁ 3:30 বাজিছে যিহেতু সৰু ল'ৰা ছোৱালী গোটেইখিনি সোনকালে ঘৰলৈ যাবগৈ লাগিব ঠাণ্ডাৰ কথা আছে যদি ভিডিঅ'টি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আজিলৈ ইমানতে ধন্যবাদ